ইতিমধ্যে বেংগলৰ ঘটা ঘটনাটো বহুত বেয়া লগা ঘটনা যেহেতু আমাৰ অসমৰ 4জন যুৱক মানে প্ৰাণ হেৰুৱাইছে তাৰ পোষ্টমৰ্টমৰ ভিডিঅ' আপোনালোকক দেখাই আছো ডক্টৰে কি কৈছে আপোনালোকে শুনক ভালকৈ वो साइनाइड जैसे काम करता है मगर थोड़ा ओपन है तो बाहर जाता है ना वो तो छोटा रूम में आदमी अंदर है चारों तो चारों एक टाइम बनने वो 100% है क्योंकि मैं ओपन किया तो बॉडी पूरा लाल दिखता है कार्बन मोनोऑक्साइड मतलब वो कार्बोक्सी हीमोग्लोबिन का बॉडी पूरा लाल ब्लड सैंपल से देखे तो पूरा लाल आता है ऐसा ब्लड नहीं आता है कार्बन मोनोऑक्साइड और रक्त के साथ मिक्स होता है तो पूरा लाल निकलता है उसको हमको चेरी रेड बोलते हैं चेरी रेड गूगल because everybody in the same space. So I don't know what was So did you call to So अगर उसी एक ही रूम में हो गया तो जो देखो जाता है और जो आपने अभी आंसर एक्सप्लेन किया तो उसका रूम में भी हो गया तो क्या चालू था ना तो आदर्श से होने का तो यही कॉन्सेप्ट है ना तो आपने बोलेंगे तो उसके लिए हो गया तो ओके सो आई कैन अंडरस्टैंड दैट सो 30 में 40 एक ही रूम में वो सो अदर उसमें क्यों नहीं होता अरे सीरियस गॉड सी वेयर इज दिस ये केस में क्यों नहीं ये दिस केस all the door and the window where because তো মানে ডক্টৰটোৱে ইয়াত কৈছে মানে কাৰ্বন ডাই অক্সাইড হৈ গৈছিলে মানে ৰুমটোত বহুত মানে খিৰিকী চিৰিকী বন্ধ আছিলে দৰ্জাও বন্ধ আছিল তো কাৰ্বন ডাই অক্সাইড মানে হৈ গৈছিলে সেইকাৰণে মানে সিহঁতৰ কিবা হ'ল মৃত্যু ঘটিল তো এনেকুৱা আৰু গেছটো বেছি উৎপন্ন হোৱাৰ কাৰণে আৰু ব্লাডৰ বহুত ৰেড ওলাইছে আৰু তাক বোলে চেৰি ৰেড বুলি কয় এই এতিয়া ইতিমধ্যে তেওঁ কৈছে ভিডিঅ'টোত তো মানে এনেকুৱা টাইপত কিন্তু কথাটো মানে হজম হোৱা নাই হয়নে নহয় একদম আৰু এতিয়াতো ঠাণ্ডা হয়নে নহয় ঠাণ্ডা চলি আছে ইমান কাৰ্বন ডাই অক্সাইড মানে ক'ত ইমান বেছিকৈ গৰম নহয় আমাৰ অসমৰ দৰে গৰমটো নহয় ইয়াত তো মানে কাৰ্বন ডাই অক্সাইড বেছি হোৱা ঘটনা তাৰ লগত যি হৈছে তো এইটো মানে অকণমান হজম নোহোৱা কথা আৰু পোষ্টমৰ্টমটো কৰিব লাগিব আমাৰ অসমত কি হৈছে কি নহৈছে আৰু ইনভেষ্টিগেশ্যনটো লাগিবই ইয়াৰ কথাটো আমি মানি চলিব নোৱাৰোঁ হয়নে নহয় আৰু কিছুমানে কৈছে অসমৰ পৰা আহি তোমালোকে এনেকুৱা হয় কিবা কাজিয়া কৰা লোকেল মানুহৰ লগত একদম বেছি বাহাদুৰি দেখুওৱা বাহিৰৰ পৰা অহা এনেকুৱা বুলি কৈছে কিছুমান আমাৰ নিজৰ অসমীয়া মানুহবিলাকে কৈছে বাৰু চাওক দাদা আপুনি নহ'ব পাৰে বা ময়ো নহওঁ মই 5 বছৰ ধৰি ইয়াতে আছোঁ বা মোৰ কোনো মিছবিহেভ নাই কৰা আৰু মই কাৰো লগত লাগিও নফুৰোঁ তো মানে এই 4জন যুৱক যোনটো ঘটিল